নমস্কাৰ, আজি মই বনাব লৈছোঁ আনাৰকলিৰ কাৰণে মই প্ৰথমে নাৰিকল এটা কাটি লৈ কলা অংশখিনি পেলাই দি গুচাই দি মিক্সিত পিচি লৈছোঁ। তাৰপিছত কেৰাহীত এনেকৈ ভাজিছোঁ। তাৰপিছত অকণমান চেনি দি দিছোঁ। চেনিখিনি দি অলপ ভাজি ল'লোঁ। বেছি ভাজিব নালাগে, অকণমান ভাজি ল'লোঁ। ভাজি লৈ এতিয়া আটাখিনি মাৰি থৈছিলোঁ মই আগতে, এতিয়া বেলি লৈ ইয়াতে নাৰিকল পুৰখিনি দি দিলোঁ। নাৰিকল পুৰখিনি দি এতিয়া মই এনেকৈ কাচি জোল কৰাৰ দৰেকৈ কৰি কাচি জোলৰ দৰে কৰি এনেকৈ অকণমান হাতেৰে ডিজাইন বনাই দিছোঁ। তাৰপিছত কেৰাহীত তেল দি গৰম হ'ব দি এয়া ভাজিলোঁ। হৈ গ'ল মোৰ আনাৰকলি। আপোনালোকৰ ফালে কি কয় ক'বচোন।